পাচলিকে আমি যদি কেইবাবাৰো খাই থাকোঁ তেতিয়াহ'লে আমনি লাগে। গতিকে বেলেগ বেলেগ পদ্ধতিৰে যদি খাওঁ তেতিয়াহ'লে অকণমানো আমনি নালাগে, খাই বেছি ভালেই লাগে। তেতিয়াহ'লে আহক তেনেকুৱা এটা পাচলিৰে আজি এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। তেতিয়াহ'লে ব'লক আজি মই এই ৰেচিপিটো কেনেকৈ প্ৰস্তুত কৰিছোঁ সেয়া আপোনালোকক দেখুৱাওঁ। তাৰ কাৰণে বিশেষ বস্তু নালাগে, কিন্তু খাবলৈ বহুতেই সুস্বাদু হয়। এয়া চাওক, তাৰ বাবে ল'লোঁ মই 7-8ডালমান দাংবডি অলপ ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। তাৰপিছত পিঁয়াজ এনেকৈ ডাঙৰ ডাঙৰকৈ চকল কৰি লৈছোঁ আৰু 7-8টামান নহৰু ফুটা আৰু এটা ভোট জলকীয়া। এয়াৰে মই আজি এটা সুন্দৰ ৰেচিপি আপোনালোকৰ মাজলৈ আগবঢ়াম। খাবলৈ খুবেই সোৱাদ হয়, গতিকে সকলোৱে এই ৰেচিপিটো ৰান্ধি খাবই। তেতিয়াহ'লে আহক কেনেকৈ প্ৰস্তুত কৰিলোঁ চাওঁ। এয়া কেৰাহীখন পাতি লৈ তাতে অকণমান তেল দিলোঁ। মিঠাতেলটো কম পৰিমাণে দিব লাগে, প্ৰায় 2 চামুচমানেই নহয়। ইয়াতে মই আধা চামুচ জিৰা গুটি দিলোঁ, শুকান জিৰা। এইখিনি ফুটাৰ লগে লগে মই যিখিনি দাংবডি কাটি লৈছিলোঁ সেই দাংবডিখিনি অকণমান ভাজি ল'ম। একেবাৰে কম জুইত ভাজিছোঁ আৰু ইয়াৰ যিটো ভাপ সেই ভাপটোতে ঢাকোন মাৰি এইখিনি সিজিবলৈ দিম। আৰু সিজিবৰ কাৰণে অকণমান নিমখ আৰু অকণমান হালধি দিছোঁ। মই আকৌ কিন্তু পাছত এই নিমখখিনি যোগ নকৰোঁ। মই যিমান ইয়াত নিমখৰ পৰিমাণ হ'ব সিমান জোখতে নিমখখিনি দি পেলাই এতিয়া এখন ঢাকোন মাৰি এয়া গাপতে সিজিবলৈ দিম। প্ৰায় 3 মিনিটমান থলোঁ। তাৰপাছত এয়া আধা সিজা হৈছে। এতিয়া মই ইয়াৰ পৰা এই দাংবডিখিনি কাঢ়ি ৰাখিম। আধা সিজা হ'লেই হ'ব। তাৰপাছতে যিখন কেৰাহীত তেল ৰৈ গৈছিলে তাতে সেই 6-7 ফুলামান নহৰু আৰু এই গোল গোলকৈ কাটি লোৱা পিঁয়াজকেইটা দিলোঁ। তাৰপিছত সেইখিনিও অকণমান এতিয়া ৰঙচুৱা কৰি ল'ম। এইখিনি সময়তো জুইকুৰা কিন্তু কমাই ৰাখিব লাগিব। এইখিনি ইয়াৰ ৰঙচুৱা নিচিনা হৈছে, একেবাৰে ভাজিব নালাগে, ইমানটো জোখতে ৰাখিব লাগে। এয়াও মই ধুনীয়াকৈ কাঢ়ি ল'লোঁ। এতিয়া ঠাণ্ডা হ'বলৈ দিলোঁ। তাৰপাছতে মিক্সিৰ জাৰটোত যিখিনি দাংবডি ভাজি লৈছিলোঁ সেইখিনি দিলোঁ আৰু পিঁয়াজ নহৰু সেইখিনিও দি দিলোঁ। পটাটো আপোনালোকে এইখিনি পিচি ল'ব পাৰে। এতিয়া এইটো জলকীয়াটো গোটেইখিনি দিলে খাব নোৱাৰা হ'ব, গতিকে ইয়াৰ পৰা আধা কাটি ল'ম। যিমান জোখত আপোনালোকে জলকীয়া খাব সিমান পৰিমাণৰ দি ল'ব। আৰু ভোট জলকীয়া দি পেলাই বনোৱা এই ৰেচিপিটো বহুত সোৱাদ হয় খাবলৈ। তাৰপাছত আৰু এটা মই বস্তু যোগ কৰিছোঁ, এইটো নিমখত থোৱা গোলনেমু। এইটো প্ৰত্যেকৰ ঘৰতে থাকে, গতিকে ইয়াৰো অকণমান ইয়াত মই যোগ কৰিছোঁ। আৰু এইখিনি পিচিবৰ কাৰণে অকণমান পানী দি দিলোঁ। এয়া ধুনীয়াকৈ পিচ খালে আৰু এই ভোট জলকীয়াৰ যিটো গোন্ধ সেই গোন্ধটো একদম নাকত লাগি গৈছে। এতিয়া এইখিনি ধুনীয়াকৈ বেলেগ এটা পাত্ৰলৈ কাঢ়ি ৰাখিম। এয়া চাওক ইমান ধুনীয়া হৈছে। ইমান কম বস্তুৰে খুব সোনকালে এই চাটনিটো আপোনালোকে প্ৰস্তুত কৰি খাব পাৰে। ৰুটি বা ভাতৰ লগত পৰিৱেশন কৰিব, খুব ভাল লাগে খাই। আৰু যদি ঘৰলৈ আলহী আহে তেতিয়া আপোনালোকে এনেকৈ প্ৰস্তুত কৰি খুৱাব পাৰে। দাংবডি যে এনেকৈ খাব পাৰি, সঁচাকৈ আপোনালোকে খালেহে গম পাব কিমান সোৱাদ হয়। গতিকে মোৰ যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিব। আপুনি যদি মোৰ চেনেললৈ নতুনকৈ আহিছে, মোৰ ভিডিঅ' প্ৰথম চাইছে, তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ সামৰোঁ। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।